আজি আমাৰ গড়েশ্বৰ টাউন LP স্কুলত গড়েশ্বৰ মহকুমা দাবী সমিতি এটা সাধাৰণ সভা অনুষ্ঠিত হয়। সেই সভাত আমাৰ মহকুমা দাবী সম্পৰ্কে ৰাইজৰ লগত আমি বিতংভাৱে আলোচনা কৰি আছোঁ। ৰাইজে পূৰ্ণাংগ আমাক দাবী জনাইছে আৰু আমি সক্ৰিয়ভাৱে পুনৰ আমাৰ দাবী চলি যাব লাগে বুলি আমি যিকোনো পন্থাৰে আমি আগুৱাই যোৱাৰ কাৰণে এখেতসকলে আমাক পৰামৰ্শ দিছে। গতিকে আমি আজি এই মহকুমা দাবী আমি এতিয়া পুনৰ সজীৱ কৰি আমি চলাই যাম। যোৱা 2011 চনৰ পৰা আমি এই আমাৰ দাবী কিছু অন্তত আমাৰ স্থগিত হৈছিল, কাৰণ সেই সময়ত চৰকাৰে কেইখনমান মহকুমা ঘোষণা কৰাৰ পিছত এতিয়া কম দিনৰ ভিতৰত আৰু পুনৰ মহকুমা নহয় বুলি অসম চৰকাৰে আমাৰ কোৱাৰ পিছত লগতে BTC চৰকাৰো আপোনালোকে ভৱিষ্যতে সেই দাবী পুনৰ আপোনালোকে ৰাখি থাকক। আপোনালোকে তামোলপুৰ জিলা হ'লে নিশ্চয় আমি মহকুমা পাম বুলি আমাক তেখেতসকলে আশ্বাস দিছে। কাৰণ তামোলপুৰ জিলা কম দিনৰ ভিতৰত হ'ব। গতিকে তামোলপুৰ জিলা হ'লে আমি কিন্তু মহকুমা আমি গড়েশ্বৰে পোৱাটো প্ৰায় নিশ্চিত বুলি আমি জানো, কাৰণ আমাৰ প্ৰয়োজনীয় তথ্য পাতি সম্পূৰ্ণ আছে। গতিকে সেই প্ৰয়োজনীয় তথ্য পাতি লগত লৈ আমি সাহসেৰে আমি আগজাব পাৰোঁ। আমাৰ বৰকুচলা বুলি অঞ্চলত প্ৰায় 52 বিঘা মাটি চৰকাৰী মাটি আবাদিত মাটি আছে। গতিকে সেই মাটিখিনিক আমি প্ৰপ'জেল হিচাপে অসম চৰকাৰলৈ পঠোৱা হৈছে আৰু ইতিমধ্যে সেই অঞ্চলৰ গোটেইখিনি তথ্য পাতি লৈ আমাৰ জনসংখ্যা হিচাপে আমি প্ৰায় আমাক 3,95,000 জনসংখ্যাক লৈ আমি এই দাবী কৰিছোঁ। লগতে আমাৰ ইয়াত SDC অফিচ আছে, আমাৰ ষ্টেট বেংক আছে, আমাৰ থানা আছে আৰু ইয়াৰ চৰকাৰী অফিচ 26টা অফিচ আৰু পূৰ্ণাংগৰূপে এই গড়েশ্বৰ অঞ্চলত অৱস্থিত আছে। গতিকে আমি এই আমাৰ মহকুমা দাবীটো আমাৰ সমৰ্থনযোগ্য আৰু মহকুমা আমি পোৱাটো নিশ্চিত বুলি আমি জানো।